ৰঙৰ উৎসৱ ফাকুৱা বা হোলী বুলি কোৱাৰ লগে লগেই বৰপেটাৰ এটা সুকীয়া বৈশিষ্ট্য আছে। গোটেই অসম বিখ্যাত এই বৰপেটাৰ হোলী উৎসৱ। সেই হেতুকে আমিও এইবাৰ চাবলৈ ওলালোঁ বৰপেটাৰ উৎসৱ। আৰু এইবাৰ আমি মামা আৰু মই দুইজনে ওলাইছোঁ এই হোলী উৎসৱ চাবৰ কাৰণে বৰপেটাৰ কীৰ্তন ঘৰত। আৰু আমি ইতিমধ্যে আহি পালোঁ। প্ৰথমে মই আপোনালোকক দেখুৱাইছোঁ প্ৰৱেশদ্বাৰ, আৰু ইয়াতে দেখিছে আপোনালোকে যথেষ্ট মানুহৰ জনসমাগম হৈছে, বহুত বেছি ভিৰ। কাৰণ এই হোলী উৎসৱ চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ভিৰ কৰেহি। কাৰণ এই বৰপেটাৰ হোলী উৎসৱৰ এটা বিশেষ বৈশিষ্ট্য আছে, এটা সুকীয়া মাদকতা আছে, আৰু ইয়াৰ এটা খুব সুন্দৰ আৰু সুস্থ পৰিৱেশ। গতিকে ইয়াতে ফাকুৱা উৎসৱ খুব ধুমধামেৰে উদযাপন কৰা হয়। আৰু এয়া কীৰ্তন ঘৰৰ ভিতৰ চৰা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন ঘৰৰ এয়া ভিতৰ চৰা। দেখিছে আপোনালোকে কিমান বেছি মানুহৰ ভিৰ। আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি এই ভাল লগা অনুভৱখিনি। প্ৰথমে হোলী গীত উপভোগ কৰিলোঁ, তাৰ পাছত কীৰ্তন ঘৰৰ গুৰুআসনত সেৱা কৰিলোঁ। এয়া বাহিৰৰ পৰা দেখুৱাইছোঁ, যিহেতু লং পেণ্ট পিন্ধি গৈছোঁ আৰু তাত প্ৰৱেশ নিষিদ্ধ। তাত ধুতি পিন্ধিলেহে আচলতে প্ৰৱেশ কৰিব পাৰে। এয়া তেওঁলোকৰ পৰম্পৰা, আৰু সেই পৰম্পৰাক আমি সন্মান জনাইছোঁ, শ্ৰদ্ধা কৰিছোঁ। নমস্কাৰ, এয়া হোলীত আহিছোঁ বৰপেটা সত্ৰত। বৰপেটা সত্ৰত হোলী চাব আহিছোঁ মামা আৰু মই দুইজনে। বহুত বেছি মানুহ, সকলোকে হোলী শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া চাওক মানুহ কিমান আছে চাৰিওফালে। এয়া বৰপেটা কীৰ্তন ঘৰ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰপেটা কীৰ্তন ঘৰ। আৰু এয়া চাওক আপোনালোকে কিমান মানুহ আছে। ইয়াত যি হোলীৰ মাদকতা, সেইখিনি আচলতে ভাষাৰে প্ৰকাশ কৰি বুজাব নোৱাৰি। ইয়াত উপস্থিত হ'লেহে সেইখিনি অনুভৱ কৰা যায়, উপলব্ধি কৰিব পাৰি। চাৰিওফালে লোকে লোকাৰণ্য হৈ থকা বৰপেটা কীৰ্তন ঘৰৰ চৌপাশ গোটেই হোলীৰে আজি ৰঙীন হৈ পৰিছে, আৰু হোলী গীতেৰে মুখৰিত হৈছে আকাশ বতাহ। এয়া আজি লগ পালোঁ কংকন, বহুদিনৰ পৰা কথা পাতি আছোঁ, কিন্তু আজি বৰপেটা হোলীত সত্ৰত লগ পালোঁ, খুব ভাল লাগিল। লগ পাই ভাল লাগিল। হয়, আমি ফেচবুকৰ চিনাকি লগ পোৱা নাছিলোঁ, আজি ইয়াক লগ পালোঁ, ভাল লাগিল। পিছে বাকীটো ভালে আছে? ভাল, ঠিক আছে। সকলোকে ফাকুৱাৰ উৎসৱৰ হয়, আমাৰ ফালৰ পৰা আপোনালোকক ফাকুৱাৰ শুভেচ্ছা জনালোঁ। সকলোৱে ফাকুৱা খেলক, উপভোগ কৰক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এক শৰণ নাম ধৰ্মৰ এটা অবিচ্ছেদ্য অংগ হোলী উৎসৱ। গতিকে আমি শুনামতে প্ৰথমে তেওঁ তীৰ্থভ্ৰমণ কৰি আহি পোনপ্ৰথমে বৰদোৱাত এই হোলী উৎসৱ উদযাপন কৰিছিল। তাৰ পাছত বিভিন্ন প্ৰান্তত আৰু এনেকৈ বৰপেটাতো এই হোলী উৎসৱ পালন কৰা হৈছে। আৰু তাহানি দিনৰ পৰাই আজিলৈকে বৰপেটাত ধুমধামেৰে এনেদৰে এই হোলী উৎসৱক সকলোৱে পালন কৰি আহিছে।
হোলী গীতেৰে আকাশ বতাহ মুখৰিত হৈ থকা বৰপেটাৰ কীৰ্তন ঘৰলৈ আপোনালোকেও এবাৰ আহিবচোন। কথা দিছোঁ আপোনালোকক, এবাৰ আহিলে আপোনালোকৰ মন প্ৰাণ পুলকিত হ'ব আৰু দ্বিতীয়বাৰ ইয়ালৈ আহিবৰ বাবে আপোনালোকৰ মন পুনৰ ঢাপলি মেলিব। গতিকে এয়া আছিল আজিৰ হোলীৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকেও হোলী খেলিলে। আকৌ এবাৰ আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে থাকিব, সুস্থ থাকিব আৰু সুখী থাকিব।